হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আমাৰ যিটো আমি বেনাৰ মুকলি কৰিছোঁ স্মৃতি, আমাৰ মহাদেৱে দুআষাৰমান ক'ব স্মৃতিৰ বিষয়ে। স্মৃতিৰ যিখন তেওঁলোকে চিৰিয়েল কৰিবলৈ লৈছে, সঁচাকৈ বৰ আপ্লুত হৈছোঁ মই দেখি। যিখিনি ভুল ভ্ৰান্তি হয় বা যিখিনি ভুল মাত্ৰ থাকেই, কিছুমান আপোনালোকে শুধৰাই ল'ব। আমি সদৰী ৰাইজলৈ কোটি নমস্কাৰ জনাইছোঁ। ধন্যবাদ। নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক চাংমাই। তুমি স্মৃতিত কি ৰোল কৰিছা? স্মৃতিত মোক চুটি ছবি হিচাপে মোক কিবা এতিয়া মেইন ৰোলটোৱে দিছে। পাৰোঁ নে নোৱাৰোঁ, আপোনালোকৰ আশীৰ্বাদ মোক প্ৰয়োজন আছে, দিব সকলোৱে যাতে ভাল হয়। আৰু যদি মানে খুব সোনকালে ৰিলিজ হ'ব, আপোনালোকেও চাব, মৰম দিব আমাক। ধন্যবাদ। চুটি ছবি কৰিব পাই তোমাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। আৰু প্ৰথমবাৰ আহিছোঁ চিলাপথাৰত চুটি ছবি কৰিবলৈ, তাকে আগ্ৰহী মই। আৰু আমাৰ RPT চেনেলৰ ছাবস্ক্ৰাইবাৰসকলক আপুনি কি ক'ব? আপোনালোকে সকলোৱে আমাৰ চেনেলটো চাওক, সকলোৱে আদৰি লওক আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু ভিডিঅ'টো সোনকালে শ্বুটিং শেষ কৰি সোনকালে চাব পাৰোঁ নে? সোনকালে যাতে আপোনালোকে চাব পাৰে, আমিও কষ্ট কৰিম যিমান পাৰোঁ সোনকালে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিবলৈ। ধন্যবাদ মৃগাংকল থাকিল। আৰু তোমাৰ নামটো কি? মোৰ নাম অনুজা। চুটি ছবি ইয়াত স্মৃতি বুলি এখন চুটি ছবি কৰিব লৈছোঁ, ভাল হ'ব বুলি আশা কৰিছোঁ। আপোনালোকেও চাব, সোনকালে পাব আমি আজি ভিডিঅ' কৰিবলৈ। আৰু তুমি স্মৃতিটোত কি ৰোল কৰিছা? তাকে এতিয়া মোক মেইন কেৰেক্টাৰ বুলিয়ে কৈছে, চাই লওঁ। কৈছেহে মানে, নহয় মানে ন? তেনেকৈ একো ভালকৈ কোৱা নাই, হ'বহে এতিয়া। আপোনালোকে চাব, খুব ভাল হ'ব বুলি আশা কৰিছোঁ। কিবা ভুল হ'লে দেখাই দিওঁ। আৰু আপুনি? নমস্কাৰ, মই নৱনীতা দুৱৰা। স্মৃতি চুটি ছবিত মই জেঠাইকৰ ৰোলটো কৰিম বুলি ভাবিছোঁ। কৰিবলৈ পাই ভাল লাগিছে। সৰুৰ পৰা নাটকৰ প্ৰতি আগ্ৰহী, অভিনয় কৰি ভাল পাওঁ। এতিয়া ইহঁতে এইটো মোক কৰিবলৈ সুবিধা দিয়াত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে। ধন্যবাদ আপোনালৈ থাকিল। আৰু আমাৰ যিটো নমস্কাৰ, প্ৰাঞ্জল, তুমি কি ক'বা? দুআষাৰমান কোৱা ষ্টৰি ৰাইটাৰ। ষ্টৰিখন মানে অলপ লিখিবলৈ চেষ্টা কৰিছোঁ, আৰু লগতে মই ছবিখনত এটি সৰু কেৰেক্টাৰ লৈছোঁ, মানে অলপ গাঁৱৰ ডেকা যেনেকুৱা অলপ মানে তেনেকুৱা এটা ৰোল কৰিব লৈছোঁ। আৰু চেষ্টা কৰিম কৰিবলৈ। আপোনালোকে চাব RPT চেনেলটো, তো চাব, ছাবস্ক্ৰাইব কৰিব, ভাল পাব নিশ্চয়। আমি কৰিবলৈ চেষ্টা কৰিছোঁ চবেই। ধন্যবাদ প্ৰাঞ্জল থাকিল। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম লক্ষ্মী বৰা। মই এইবাৰ প্ৰথম কৰিবলৈ ওলাইছোঁ, ইমান এটা ভালকৈ নাজানো, ভুল হ'লে ক্ষমা কৰি দিব। নিশ্চয় কৰিব, অসমৰ ৰাইজে কৰিব। ঠিকে আছে। একদম আমাৰ ওচৰত আছে বয়োজ্যেষ্ঠ, এখেতেও দুআষাৰমান ক'লে ভাল পাম। আজি এই স্মৃতি যিখন চিৰিয়েল নহয় জানো, ৱেব ছিৰিজ, তেওঁলোকে কৰিবলৈ যি আগ্ৰহ কৰিছে বা এওঁলোকে যি প্ৰস্তুতি চলাইছে, তাত মই সঁচাকৈ অশেষ ধন্যবাদ দিছোঁ। কিয়নো ভৱিষ্যতে এওঁলোকে যাতে আৰু আগ্ৰহী হওক, আগবাঢ়ি যাওক, আৰু উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা যোগাওক, এয়ে মোৰ কামনা। ধন্যবাদ। আজি আমি গৈ আছোঁ প্ৰথম দিনাৰ শ্বুটিং প্লেচলৈ। এয়া আমাৰ পংকজ জন্দা, হয়, গাড়ী চলাই আছে। আৰু পিছপিনে আছে আমাৰ ষ্টৰি ৰাইটাৰ। ক'ত গ'লি এইবিলাক? এইটো প্ৰাঞ্জল এইটো। এয়া ফাৰ্ষ্ট ডে শ্বুটিং প্লেচ, কাম চলি আছে। ভাস্কৰ আধা বন্ধা ওলাইছে বোলে। কেনেকুৱা? মজা ভাল লাগিছে। এইফালে এটি লাগি আছে কামত, এটি পুৰা কামত লাগি আছে। এইফালে প্ৰাঞ্জল আৰু ৰমিঅ।
ৰবি ভাই কাম ঘূৰি ফুৰিছে মই তাক কেমেৰাত ধৰিছে লাগিব পৰা নাই I'll change, but how can I lose it now? Whoa, oh, the silence is way too loud. Yeah, 'cause I won't be okay without you every day. Baby, don't run away. কৰ তোমালোকৰ হ'ল জানো শ্বুটিং প্ৰথম শ্বৰ্ট এটা দিছোঁ এটা শ্বৰ্ট বাহ চাই লওঁ দেখুৱাই যাব পাছত তই কিবা এটা নকওঁ নেকি ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিবা আৰু Oh, yeah. Baby, don't throw our love away. Just like me, still instigating things. Fucking up another perfect night when all you ever did was treat me right. Give love and everything that I need. ভাল লাগিছে নে পিতাই এই যিটো চবতে ওলাই আৰু ভিডিঅ' কৰি থাকোঁতে লোকেশ্যন চেঞ্জ নেকি Oh, the silence is way too loud. Yeah, 'cause I won't be